হেল্ল' ষ্টুডেণ্ট যিসকল ষ্টুডেণ্টছে মেট্ৰিক 2027 দিবলৈ গৈ আছে তো তেওঁলোকৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তো ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, কাৰণ আজি আমি এই ভিডিঅ'টো দুটা খুবেই গুৰুত্বপূৰ্ণ আপডেট আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিবা, তেতিয়াহে তোমালোকে গম পাবা যে ইম্পৰ্টেণ্ট আপডেটটোনো কি, লগতে বৰ্ডেনো কি আপডেট দিছে আৰু আমাৰ মামাই কিনো কৈছে, গোটেইখিনি কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাই থাকিবা। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকলৈ এটা সৰু ৰিকুৱেষ্ট আছে যে যিসকল ষ্টুডেণ্টছে নতুনকৈ আমাৰ এই চেনেলটোলৈ আহিছা কিন্তু আমাৰ এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে সোনকালে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে এনেকুৱা নিচিনা আপডেটবোৰ তোমালোকে সোনকালে পাই যোৱা। তো আমাৰ এই চেনেলটোৰ পৰা তোমালোকে সকলো ধৰণৰ হেল্প আৰু আপডেটবোৰ পাই থাকিব পাৰিবা। তো আমি এতিয়া ফাৰ্ষ্ট আপডেটটো ডিছকাছ কৰোঁ। তো বৰ্ডৰ পৰা এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন আহিছে যে যিসকল বানপীড়িত অঞ্চল আছে, যেনে চৰাইদেউ, শিৱসাগৰ, যোৰহাট এণ্ড গোলাঘাট আদি ডিষ্ট্ৰিক্টত শেহতীয়াকৈ বানত যিসকল ছাত্ৰ ছাত্ৰী SSLC মাৰ্কশ্বিট, এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আদি হেৰাই গৈছে, পানীয়ে উটুৱাই নিছে গুৰুত্বপূৰ্ণ নথিপত্ৰ, তো তেওঁলোকৰ কাৰণে আছাম ষ্টেট এডুকেশ্যন বৰ্ডে ঘোষণা কৰিছে যে তেওঁলোকক বিনামূলীয়াকৈ কোনো ফিজ আদি নোলোৱাকৈ ডুপ্লিকেট ডকুমেণ্ট দিয়া হ'ব। তো যিসকল ষ্টুডেণ্টছৰ বানে উটুৱাই নিছে এডমিট কাৰ্ড, মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, SSLC মাৰ্কশ্বিট এণ্ড SS মাৰ্কশ্বিট আদি, তো সেইসকল ষ্টুডেণ্টছে সেইখিনি আকৌ পাবলৈ সিহঁতে সক্ষম হ'ব। তো এই ডকুমেণ্টখিনি পাবলৈ তোমালোকে একো ফিজ আদি দিব নালাগে। তো তোমালোকে যদি আবেদন কৰা তেতিয়া তোমালোকে এইখিনি ডকুমেণ্ট পাই যাবা। তো তোমালোকে যদি আবেদন কৰাৰ সময়ত কিন্তু পুলিচ ৰিপৰ্ট আদি নালাগে। তো তোমালোকে পুলিচ ৰিপৰ্টৰ সলনি ছেল্ফ চাৰ্টিফিকেট নিজৰ বানপানীৰ নথিপত্ৰ ঘোষণা কৰি পেলাই আপলোড কৰিব পাৰা। তো তোমালোকে বানপানীত উটি যোৱা ইম্পৰ্টেণ্ট নথিপত্ৰ হেৰাই যোৱা বুলিকৈ তোমালোকে এখন এপ্লিকেশ্যন দিব লাগিব সেই পৰ্টেলটোত, তেতিয়া তোমালোকৰ গোটেইখিনি বস্তু পাই যাবা। তো এইটো এটা খুবেই ভাল খবৰ হয়, যিসকল ষ্টুডেণ্টছৰ বানপানী হৈছে তো সিহঁতৰ কাৰণে এইটো এটা খুবেই ভাল খবৰ হয়। ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি তোমালোকে আকৌ এবাৰ ঘূৰাই পাবা। তো এই কথাখিনিৰ লগতে আমাৰ মামাই আৰু কিবা কিবি কৈছে, তো তোমালোকক ভিডিঅ'টো স্ক্ৰীণত লগাই দিম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিবা। স্কুলৰ ইউনিফৰ্মৰ কাৰণে প্ৰাইমেৰীৰ পৰা ক্লাছ 10লৈকে ইউনিফৰ্ম নতুনকৈ কিনিবৰ বাবে বা ইউনিফৰ্ম দিবৰ কাৰণে আমি ইউনিফৰ্মৰ পুঁজি আকৌ এবাৰ যোগান ধৰিম। দ্বিতীয়তে বিনামূলীয়া পাঠ্যপুথি আমি আকৌ এবাৰ যোগান ধৰিম। তৃতীয়তে উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ল'ৰা ছোৱালীসকলক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 1000কৈ টকা দিম। ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 3000কৈ টকা দিম। আৰু বিশ্ববিদ্যালয় চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয়ত পঢ়ি আছে তেওঁলোকক আমি এককালীন 5000 টকা আমি আগবঢ়াম। ইয়াৰ উপৰিও আজি এটা আমি সিদ্ধান্ত লৈছো যে যাৰ যাৰ মাৰ্কশ্বিট নোহোৱা হ'ল, যাৰ যাৰ চাৰ্টিফিকেট নোহোৱা হ'ল, তেওঁলোকে সেৱা হায়াৰ ছেকেণ্ডাৰী কাউন্সিল বা বিশ্ববিদ্যালয়সমূহত ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে নিশ্চিতভাৱে আবেদন কৰিব। আমি সিদ্ধান্ত লৈছো যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক বা আন ব্যক্তিক যিসকলে ডুপ্লিকেট মাৰ্কশ্বিট আবেদন কৰিব বা যিসকলে ডুপ্লিকেট মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট আবেদন কৰিব, তেখেতসকলৰ বাবে কোনো মাচুল বিশ্ববিদ্যালয় বা কাউন্সিলে ল'ব নোৱাৰিব। ই সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ কৰাব লাগিব। এই সিদ্ধান্তও আজি চৰকাৰে গ্ৰহণ কৰিছে। এতিয়া ইয়াৰ নেক্সট ষ্টেজটো কি? ইয়াৰ নেক্সট ষ্টেজটো হ'ল যে অহা 3-4 দিনৰ ভিতৰত আমি সমীক্ষা চলাম যে কাৰ কাৰ ঘৰ ভাঙি। তো এতিয়া আহিছোঁ আমি ছেকেণ্ড আপডেটলৈ, যে ছেকেণ্ড আপডেটটো হৈছে দেৰিকৈ হ'ব নেকি তোমালোকৰ হাফ ইয়াৰলি এক্সাম, যিহেতু কেইবাখনো ডিষ্ট্ৰিক্টৰ অঞ্চলবোৰ বানপানীয়ে উটুৱাই নিছে। তো বহুতকেইখন ডিষ্ট্ৰিক্টত বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে, যাৰ ফলত বহুত মানুহৰ ক্ষতিগ্ৰস্ত হৈছে। ষ্টুডেণ্ট আদিৰ কিতাপবোৰো নাইকিয়া হৈ গৈছেগৈ, বানপানীয়ে উটুৱাই নিছে। আমি দেখিছোঁ যে ঘৰ আদি ডুবি গৈছেগৈ, বিদ্যালয় আদিত পানী সোমাই গৈছেগৈ। তো তেনে ফলত তোমালোকৰ হাফ ইয়াৰলি এক্সামটো সোনকালে পাতাৰ সম্ভৱ নহয়। কিন্তু তোমালোকে নাভাবিবা যে বৰ্ডৰ ফালৰ পৰা কৈছে যে হাফ ইয়াৰলি পিছুৱাই দিব, কিন্তু তেনেকুৱা কথা নহয়। পিছুৱাই দিয়া এতিয়াও কোৱাই নাই, সম্ভাৱনাহে আছে তোমালোকৰ হাফ ইয়াৰলি এক্সামটো পিছুৱাই দিয়াৰ, যিহেতু হাফ ইয়াৰলি এক্সামটো বৰ্ডেহে পাতে, স্কুলে নাপাতে। তো আমি চান্স আছে বুলিহে কৈছোঁ। তো মেক্সিমাম চান্স আছে যে হাফ ইয়াৰলি এক্সামটো তোমালোকৰ পিছুৱাই দিয়া হ'ব বুলি। কিন্তু তোমালোকে নপঢ়াকৈ নাথাকিবা, তোমালোকৰ নিজৰ প্ৰিপেৰেশ্যনবোৰ ভালকৈ চলাই লৈ গৈ থাকা।